বন্ধুসকল নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ত আৰু আজি ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে যিসকলে কিবা এটা কাম কৰাৰ আগত বহুত বেছিকৈ প্লেনিং কৰি লয় আৰু লগতে সেইসকলৰ বাবে যিসকলে ভগৱানৰ ওপৰত বহুত বেছি বিশ্বাস ৰাখে সো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ কিবা এটা কাম কৰাৰ আগত সেই কামটোৰ বিষয়ে ভালদৰে জানি লোৱা বা সেই কামটো কেনেকৈ কৰিব লাগিব তাৰ ওপৰত এটা প্লেনিং কৰাটো বহুত বেছি ভাল হয় আৰু এইটো সঁচা কথা যে কিবা এটা কাম কৰিবলৈ হলে প্লেনিং কৰাটো বহুত বেছি দৰকাৰ প্লেনিং কৰি কামখিনি কৰিলে কি হয় সেই কামটোত সফল হোৱা চান্সটো মানে বহুত বেছিকৈ বাঢ়ি যায় যদি আপোনাৰ প্ৰথমটো প্লেনিঙে যদি আপোনাৰ কাম নকৰে তেতিয়া আপুনি দ্বিতীয়টো প্লেনিং আৰম্ভ কৰিব পাৰিব যদি দ্বিতীয়টো প্লেনিঙো যদি আপোনাৰ কাম নকৰে তেতিয়া আপুনি তৃতীয়টো প্লেনিঙৰ কামটো আৰম্ভ কৰিব পাৰিব গতিকে প্লেনিং কৰাটো এটা বহুত বেছি ভাল কিন্তু মই ভাবো আমি লাগে যিমানেই প্লেনিং কৰি কাম নকৰো কিন্তু আমাৰ ওপৰত যিজন আছে মই মানে ভগৱানৰ কথা কৈছো সদায় সকলো কাম তেওঁৰ ইচ্ছামতে হয় তেওঁ যিটো প্লেনিং কৰি ৰাখিছে সেইটো মতে আমাৰ জীৱনত সকলোখিনি কাম হয় আৰু এইটো সঁচা কথা যে ভগৱানে আমাৰ বাবে যিটো প্লেনিং কৰি ৰাখে সদায় আমাৰ বাবে লাভদায়ক হয় আমাৰ ভগৱানে সদায় আমাৰ ভালটো কামেই কৰে কিন্তু আমি সেই কথাখিনি তেতিয়া বুজি নাপাওঁ সদায় আমি তেতিয়া মনত দুখহে কৰো যেতিয়া আমি কিবা এটা কাম প্লেনিং কৰি থাকো সেই প্লেনিঙৰ মাজতে যেতিয়া কামটো নহয় সদায় আমি দুখ কৰো বা খং উঠে কিন্তু তাৰপিছত আমাৰ অনুভৱ হয় যে যি হল সকলো ভালেই হল মানুহে কথাতে কয় নহয় ভগৱানে যি কৰে সকলো ভালেই কৰে আৰু মই মোৰ জীৱনত ভগৱানক মই বহুত বেছি বিশ্বাস কৰো আৰু মোৰ জীৱনত এনেকুৱা সৰু সৰু ঘটনা বহুত বেছি আছে তাৰ মাজৰে এটা মই সৰু ঘটনা আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিব খুজিছো হয়তো মই যিখিনি কথা কম চবৰে ভাল নালাগিবও পাৰে গতিকে যাৰ ভাল নালাগে ভিডিঅ'টো স্কিপ কৰি যাব পাৰে আৰু যাৰ ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু স্কিপ নকৰাকে শেষলৈকে চাওক এইটো ঘটনা বেছি দিন হোৱা নাই এইটো ঘটনা 2025 চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে হয় তেতিয়া মই দিল্লীত পোষ্টিং আছিলো কিন্তু মই সেইটো সময়ত আমাৰ মেইন ইউনিটটোৰ পৰা অলপ টেম্পৰাৰী ডিউটি বাহিৰত আছিলো আৰু সেই জানুৱাৰী লাষ্টলৈ মোৰ মাহী ছোৱালীগৰাকী বিয়া আছিলে আৰু বিয়াৰ কাৰণে মই ইমাৰ্জেঞ্চি ছুটি আহিবলগীয়া আছিল কিন্তু মই টিকেটটোৰ দাম বহুত বেছিকৈ বাঢ়ি যায় আৰু টিকেটটো মানে ছুটিটো আগতে ভালকে মিলাই লৈ টিকেটটো আগতে কৰি থৈছিলো স্পাইচজেট টিকেট স্পাইচজেট ফ্লাইট আছিলে তাত মই প্ৰায় 6,000-4,000 টিকেট ডক্টৰ দাম আছিলে মই তেতিয়া টিকেটটো কৰি ৰাখিলো কাৰণ মানে একেবাৰে শেষ মোমেন্টৰ টিকেটটো কৰিলে দামটো বহুত বেছিকৈ বাঢ়ি যায় আৰু আমাৰ বাবে 1,000 টকা বহুত বেছি ডাঙৰ বস্তু ঠিক টিকেটটো কৰাৰ দিন পিছতে কিবা কাৰণত সেই স্পাইচজেট ফ্লাইটখন মানে কেনচেল হৈ যায় মোৰ মোবাইলত মেছেজ আহে মেছেজটো দেখি মোৰ একদম মাথাটো নষ্ট হৈ যায় মানে অলপ কম দামত টিকেটটো কৰি থৈছিলো মোৰ সুবিধা হ'ব বুলি আকৌ টিকেটটো কেনচেল হৈ গ'ল কিন্তু তাৰ এটা বস্তু ভাল আছিলে কি অট'মেটিক ফ্লাইটখন কেনচেল হলে সম্পূৰ্ণ ৰিফাণ্ডটো পোৱা যায় মানে সেইটো এটা ভাল পজিটিভ পইণ্ট আছিলে কিন্তু তথাপিতো মোৰ এটা দুখ লাগিছিলে যে মই সস্তা মানে টিকেটটো কৰি ৰাখিছিলো বা পাছত বা আকৌ কৰিলে কিমানখিনি দাম বাঢ়ি যায় কোনো ভৰসা নাই তাৰপিছত মই আকৌ লগালগ টিকেট নকৰিলো মই ভাবিলো কি আগতে আমাৰ ইনস্পেক্টৰৰ লগত এবাৰ কথা পাতি চাওঁ ইনস্পেক্টৰ কি কৰে আৰু সেইটো সময়ত কোম্পানীৰ পৰা প্ৰায় আমাৰ 5 দিন বা 5 দিনৰ পৰা মানে 7 দিনৰ ছুটি এটা পাৰমিশ্যন চবকে দি থোৱা আছিলে যে তাতকে বেছি কোনো যাব নোৱাৰিব কাৰণ কোম্পানী বাহিৰত থাকিলে সিমান দিনে ছুটি দিয়ে তথাপিতো মই এবাৰ কনফাৰ্ম কৰিবৰ কাৰণে ইনস্পেক্টৰক লগ কৰিলো আৰু যেতিয়া মই ইনস্পেক্টৰক লগ কৰো তেতিয়া ইনস্পেক্টৰে মোক ক'লে কি যে ছুটি আগৰ যিটো পাৰমিশ্যন আছিলে সেই পাৰমিশ্যনটো এতিয়া কেনচেল কৰি দিয়া হৈছে মাত্ৰ এতিয়া ছুটি 3 দিনহে দিয়া যাব আৰু ছুটি মোক বহুত বেছি দৰকাৰ আছিলে ভণ্টিৰ বিয়া আহিবই লাগিব তেতিয়া ইনস্পেক্টৰে মোক কথাষাৰ ক'লে তেতিয়া মোৰ অলপ ভাল লাগিলে ভাল এইটো কাৰণে লাগিলে এটাতো মই ইটো টিকেট কেনচেল হোৱাৰ পিছত মই লগালগ টিকেটটো নকৰিলো অকণমান এই ধৈৰ্য মানে ৰাখিলো মনতে যে কি হয় বা আগৰ কি কণ্ডিশ্যন আহি যায় আৰু বাৰে বাৰে ইমান টিকেট পইচা দি টিকেট কৰি থাকিব নোৱাৰি আৰু ছেকেণ্ড কথাটো হ'ল কি যেতিয়া ইনস্পেক্টৰে ক'লে যে ছুটি 3 দিন দিম তেতিয়া আৰু এটা কথা ভাল লাগিলে যে মোৰ প্ৰথম ফ্লাইটখনৰ যিটো টিকেট আছিলে সেই ফ্লাইটখনৰ টিকেটটো অলৰেডি নিজে নিজে কেনচেল হৈ গ'ল যাৰ ফলত মই গোটেইটো ৰিফাণ্ড পাম আৰু যদি সেই টিকেটটো মই যদি নিজে কেনচেল কৰিবলগীয়া হ'লহেঁতেন হয়তো 6,000-6,500 ভিতৰত মই মাত্ৰ 1,000-1,500 টকা পালোহেঁতেন আৰু বাকী কেইটকা মোৰ লোকচান হ'লহেঁতেন আৰু মই তেতিয়া অনুভৱ কৰিছো যে আচলতে ভগৱানে যি কৰে সকলো আমাৰ ভালৰ বাবেই কৰে কিন্তু আমি প্ৰথম অৱস্থাত কথাখিনি কেতিয়াও বুজি নাপাওঁ বা সেইখিনি অনুভৱ কৰো আৰু এনেকুৱা বহুত ঘটনা মূলত ঘটিছে আৰু সদায় মোক ভগৱানৰ ওপৰত বিশ্বাস ৰাখো আৰু বহুত বিশ্বাস আছে আৰু সেইবাবে আচলতে চাগে মোক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰে অলপ দেৰি হ'ব পাৰে কিন্তু মোক আজিলৈকে প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিছে
গতিকে মই সকলোকে এইটোৱে ক'ব বিচাৰো যে সদায় ভগৱানৰ ওপৰত বিশ্বাস কৰিবা, তেওঁক মানিবলৈ চেষ্টা কৰিবা। জীৱনত প্লেনিং কৰাটো বহুত বেছি দৰকাৰ, মানিছো। কিন্তু এইটো কথা সদায় মনত ৰাখিবা যে ভগৱানৰ প্লেনিঙৰ আগত আমাৰ প্লেনিঙৰ কোনো মূল্য নাই। ভগৱানে যেনেকে বিচাৰে সকলোবোৰ তেনেকেহে হয়। আৰু এইটো কথা সদায় মনত ৰাখিবা, ভগৱানে কেতিয়াও তোমাক বিপদত নেপেলায়। কিবা নহয় কিবা এটা উপায় নিশ্চয় দিব। সো এইটো আছিলে সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক, এটা ধুনীয়া কমেন্ট কৰিবা, লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো হিট কৰিবা, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন পোনপ্ৰথমে তোমালোকে পোৱা। সো আজিলৈ ইমানে। নমস্কাৰ।